Hello guys, welcome to a new vlog. और आपनालोक पुनः स्वागतम जानाइछु नतुन एटा भिडियो लाई। আৰু মই আৰু যে আইছি তাৰ মানে মুকাল মুৱা পুৰা ড্ৰেছ দেখছি না মজা কৈছো ড্ৰেছ পিন্ধি যাম পুৰা ড্ৰেছত আহি গৈছো আৰু মোৰ লগত আছে এইটো আৰু ইয়াৰ হাই মানে বেলেগ আৰু বেলেগ আৰু আৰু মই আইছো মুকাল মুৱাত আৰু মই বেলচা যাওঁ খুজিছিলো বাট নলু মানে যাবা তো মানে আৰু এতিয়া বৰ্তমান যাই আছো এই মুকাল মুৱাৰ চাই আহক তো ভিডিও চাই আহক কেনেকুৱা ইমান মানুহ হা গাইছ খোজ কাঢ়িব জাগা নাই মানুহ থাকে গাইছ Oscar ba jaga nai salah kana ei line dosia guys dari yang koi rumah deh mar mok ham gate guys gate kan guys kana lagse ba janai dibo mok to ekdom ki kobi yar মানুহ জানা একদম উপায় না কৰি ফেলছি মানে এটা সব পাণ্ডব গিলা লগ লাগছো আমি প্রথম মেইন পাণ্ডব গিলা হয় অতন ভিতৰত তুমি এলু আৰু মানুহৰ বিনে মানুহ ভিৰ গাইস খবৰ হৈ গাইস ভিৰৰ বিনে ভিৰ মানুহৰ ভিৰ আৰু এই ভিৰৰ মাজতে আমি তুমি এলু কেনে ভিৰে গাইস বহুত কাগজত আৰু এ নেৰা ভিৰে মোক হেৰি না গাইস মানুহ একদম পাগলা আৰু গাটো কেনে লাগছে বড়াই ভাল লাগিছে আছে না এ একদম আৰু মজা একদম মজা লিছে তার মানে 6 दिन চালু ये गाइस কিবা ঘৰত টুকনি যে নামানে আছো गाइस कौन है ये लोग कहां से आते हैं ये একদম আর কি হবে উপায় নাই তো আগৰ বছৰ আৰু কেনে আছে আৰু আমি বৰ্তমান ভিতৰত তুমি আহিলো আৰু মানুহ বাপৰে বাপ মানুহ গাইস মানুহ হয় আৰু আবার মানুহ হয় নি তো গাইজ মই ভিতৰত নাযাওঁ দিয়ক মানে জোতা এটা পিন্ধি আছো না সেইটোৰ কাৰণে প্ৰব্লেম হৈছে আৰু জোতা চুৰ হ'লে আৰু সাংঘাতিক আৰু এই দুৰ্গা মাই গাইজ চাগে দুৰ্গা মানিছে এই অলপমান হালি যাওঁ ৰ'ব দেখা পাম না এই মুখখন দেখা নাই তো গাইজ মজা বনাইছে মজা মানে আৰু আল্টিমেট আৰু মানুহ দেখিছে না গাইজ মজা লাগছে আৰু মানুহৰ বিনে মানুহ পুৰা ফুল আৰু আমাৰ এই ইচ্ছা কৰা আছে ধূমপান কৰা নিষেধ গাইজ তো গাইছ কিবা গাইজ কৈ আছে ইয়াতে আমাৰ এইগিলা ভিডিঅ'ত এইগিলা বস্তু ইউজ নহয় দিয়ক গাইজ এই ভাল নহয় চলতো গাইজ কিয় নাই তই তো গাইজ থিয়েটাৰ চব মাতিছে গাইজ থিয়েটাৰ আছে দেখিছি না গাইজ ইয়াতে কিবা থিয়েটাৰ চাই নাথাকো আগফালে অলপ ঘূৰি আহোঁ বঢ়িয়াকৈ আৰু গাইজ চাহৰ মাখন খাই মোবাইল চাই আমি ইফালে পৰা আহোঁ বঢ়িয়াকৈ আমি ফালৰ পৰা অলপ কমাই আহিলোঁ দোকান চোকানগিলা কেনেবা হৈছে মানুহ দেখিছি না গাইজ মানুহৰ পিনে মানুহ সোমবাৰ জেগা নহৈছে আৰু এইটো ফিক্স প্ৰাইচ লাগিছে 50 টকা কিবা 50 টকা দে মানুহ গাইছে ৰাহ দিছে গাইছে ৰাহ আৰু দোকান একেবাৰে পুৰা জিৰকি আছে ৰ'ব গাইছ দোকান দিলে ডাঙৰ খানা মানুহ একেবাৰে ভৰপূৰ মানুহ কয় দি লৈ আহিলে মই নিজে পাত্তা পোৱা নাই মানুহ দেখিছি না আল্টিমেট লেভেলৰ মানুহ হৈছে কি হ'ব আৰু এই চশমা চাওঁ আমি গাইছ আনাৰস কালা হ'ব চশমা চাওঁ নেকি একবাৰ চাওঁ ৰ নিশ্চয় একবাৰ চাওঁ মানে আনাৰস কালা হ'ব লাগিল না গাইছ গাইছ মই ঘড়ী নিকিনো মই নিজে পিন্ধি আছো লগ পাই গ'লো আমাৰ লগৰ এটা বিদুৰ ভাই এইটো এটা বিদুৰ ভাই গাইছ বেলেগ একো নাই গাইছ আমাৰ দৰে এটা বিদুৰ ভাই মইতো বিদুৰ ভাইৰ ওপৰত আছো ই আৰু চেকৰ পৰা ততলা দেখিছে মানে গাইছ ততলা আছে ততলা চা তাৰ মুখত কি হ'ব আৰু মানুহে দেখিছে না ইয়াৰ বোলে কাম নাই এইটো আৰু ই আৰু কি আৰু नमस्कार नमस्कार बोले
তো আমি আৰু অলপমান চাই আহোঁ ঘূৰি ঘূৰি ক'ত কি আছে এই মানুহটো একদম ৰাখা দিছে আৰু চশমা চালোঁ গাইছ চশমাযোৰ বোলে দাম কৈছে 500 টকা শুনি ল'ব নলাওঁ মই চশমা নাই ভিতৰত গাইছ চশমা দৰকাৰ নাই মানুহে আমাক ঠেলে ঠেলে য'তে যাব লাগে তালৈকে লৈ যায় তো গাইছ কি হ'ব উৎপাত অঁ মানুহ বাপৰে বাপ ৰাস হৈছে নে কি এখন গাইছ উৎপাত চাইছোঁ এইবাৰ এখন দোকানত চব বাঁহ বেতৰ সঁজুলিহে গাইছ কমাই দিয়া ৰ'ব অলপমান চব বাঁহ বেতৰ সঁজুলিহে গাইছ এইবিলাক দেখিছি না আৰু এইখানতো একদম গাইছ ভাঙি চাঙি যাওঁ বাঁহৰ মাল অ' দাদা বহুত তেজ হৈ ৰহা হে বহুত তেজ হৈ ৰহা গাইছ পাইছোঁ কভাৰ কিন্তু মোক এনেই কভাৰ নালাগে গাইছ মোক লাগে এনেই কভাৰ এই কভাৰলৈ দেখিছি না এইকেইটা সেনেহেন টাইপৰ মাল লাগে সেইকেইটা ভাল লাগে গাইছ কভাৰৰ পিনে দোকানৰ কভাৰে দোকান এখন কভাৰৰ দোকান দোকানৰে কভাৰ দোকানত কভাৰ আছে না কভাৰৰ দোকান আছে আমি নিজে ধৰা কভাৰ দেখা কভাৰ চাওঁ ৰ'ব কয় যে চাই পেলাই লগ পাইছোঁ যদি ভাল লাগে মই ল'ম এটা মানি বেগ আৰু মানি বেগটো লৈ আহিলোঁ এখন দোকানত এই দোকানখনত আৰু ই চাই আছে গাইছ আংঠি কিনে বুলি সি আংঠি 10 টকা দি আংঠি কিনে বোলে গাইছ এইবিলাক বস্তু আংঠি চাই 10 টকা দাম নেকি তোৰ দাদা কেনে বিক্ৰী ভালে না ঠিকে আছে মানুহ হিচাপত ভাল হৈছে ন ঠিকে আছে আৰু কি ক'ব উপায় নাই মই খাৰ এটা মাজেদি ওকে নাই আৰু বৰ্তমান আমি আৰু আগত যাওঁ ৰ'ব মানুহ একটো দেখিছে না গোটেই মালটো আৰু এই কম দামী এটা কিনি দিছোঁ দিয়া পইচা পাতি নাই আৰু তেনে আৰু এনেই চিপৰে আৰু আহি গ'লোঁ এখন দোকানত স্মাইল পটেটোত সেই দাদা কেনে বিক্ৰী কেনাই আপুনি আৰু পুৰা লাগি আছে কামত ইফালে একদম পুৰা নাযাওঁ দিয়া আৰু এইফালে বনাই আছে এইফালে পপকৰ্ণৰ কাম চব আৰু দোকানখন মজা হৈ আছে 20 টকাকৈ পাইছোঁ গাইছ স্পাইৰেল পটেটো লৈ আছোঁ হাতত গৰম হৈ আছে গাইছ খাই দিওঁ গাইছ খাই লৈ বঢ়িয়াকৈ হ'লে গুচি আহিলোঁ আৰু মানুহৰ পিনে মানুহ অভাৰ ৰিয়েকশ্যনৰ মানুহ হৈছে বাপৰে তো এই দাদাহঁতক লগ পাই গৈছোঁ কে নাই অঁ দাদাহঁতক আৰু ব্লগ বনাইছে নেকি তেওঁলোকে উঠাই দিলোঁ দে আৰু গাইছ নাকি তো বঢ়িয়াকৈ আৰু মজা লাগছে গেট চেট দিছে গেটেই নাই নুশুনে এখন সেই নেকি এই লাইটিং যে কৰে গাইছ গেটখন তাতে অঁ গেট আছে হয় আমি আহিছোঁ হয় তো অলপমান ওলাই আহিলোঁ মানুহ ভিৰত ধৰি তাৰমানে থাকিব পৰা নাই তাতে সেইকাৰণে অলপ ওলাই আহিলোঁ নাকি কেনে লাগছে গৰমত কেনে অনুভৱ গৰম কেনে কৰে গাইছে আকৌ মুখখানি নামতে কিবা অজগৰ টাইপৰ মাল तौबा 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 थारा मूड खराब कर दिया বৰ্তমান আমি আহি পেলাই এখন দোকানত দাদা পিষ্টল বিকি আছে পিষ্টলটো ল'বা পাই খাব ইচ্ছা নাই গাইছে লাজ লাগে পুৰা হৈছোঁ এই বহিলোঁ য'ত তাৰমানে দুপৰীয়া মানে ভোগ প্ৰসাদ দিয়া হয় তাতে আহি বহিলোঁ সেই জেগাখিনি চাই লওক ইয়াতে ভোগ প্ৰসাদ দিয়া হয় দুপৰীয়া আমি বৰ্তমানতে আহি অলপ বহিলোঁ কাৰণ এতিয়া আৰু ৰাতিৰে কথা সেইকাৰণে আহি বহিলোঁ মানে অলপ বহুত ঘূৰিলোঁ আৰু ভাগৰ লাগিল সেইকাৰণে তো ভাগৰ কেনে লাগছে ভাগৰ লাগছে আৰু ইহঁত দুটা ক'ত বা গেল দুটা ইহঁতে মানে কয় যে থাকে তাতে নাই তাৰমানে কি হ'ব আমি দুটাই গুচি আছোঁ আজি ভিডিঅ'টো এখিনিতে আৰু মানে বেছি দীঘল কৰি নাথাকোঁ তো আমি বৰ্তমান ঘৰত যাওঁ আৰু মন্দিৰটোৰে পিছফালে আহি পালোঁ মন্দিৰটোৰ পিছখণ্ডত আহি পালোঁ আৰু এটা আমি ঘৰত যাওঁ তো আজিতো ইমানতে শেষ সমাপ্ত নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো চাই থাকক ভিডিঅ'বিলাক তো জয় অসম বাই বাই গুড নাইট